আজিৰ 10টা প্ৰশ্নৰ প্ৰথম প্ৰশ্নটো হৈছে কমনৱেলথ দিৱস কিমান তাৰিখে উদযাপন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো সিটো 24 মে তাৰিখে কমনৱেলথ দিৱস উদযাপন কৰা হয় কুইন ভিক্টোৰিয়া 1819 চনৰ 24 মে তাৰিখে জন্ম হৈছিল গতিকে তেওঁৰ জন্মদিনটো 24 মেটো কমনৱেলথ দিৱস হিচাপে উদযাপন কৰা হয় দুই নম্বৰ প্ৰশ্নটো আহিছে লোকেল টু গ্লোবেল তলৰ কোনখন মেলাৰ বৰ্তমান থিম ইয়াৰ শুদ্ধ উত্তৰটো এ হুনাৰহাট নামৰ মেলাখনত থলুৱা শিল্পসকলক প্ৰচাৰ কৰা হৈছে আৰু তেওঁলোকৰ থিমটো হৈছে লোকেল টু গ্লোবেল 3 নম্বৰ প্ৰশ্নটো আছে ফেডাৰেশন অফ ইণ্ডিয়ান চেম্বাৰ্ছ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰি চমুকৈ FICCI মহিলা সংগঠনৰ সভানেত্ৰী ৰূপে কাক নিযুক্তি দিয়া হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি জাহ্নবী ফুকন এগৰাকী অসমীয়া মহিলাক নিযুক্তি দিয়া হৈছে 4 নম্বৰ প্ৰশ্নটো আহিছে বিশ্বৰ বৰ্তমান আটাইতকৈ ধনী মহিলা এথলীট গৰাকীৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো বি নমামি ওছাকা জাপানৰ এগৰাকী টেনিছ খেলুৱৈ তেওঁ বৰ্তমান সেৰেনা উইলিয়ামছক পিছপেলাই বিশ্বৰ আটাইতকৈ ধনী মহিলা এথলীট হিচাপে পৰিগণিত হৈছে 5 নম্বৰ প্ৰশ্নটো বৰ্তমান চৰ্চা চলি আছে MSME সম্পূৰ্ণ ৰূপ কি ইয়াৰ শুদ্ধ উত্তৰটো বি মাইক্ৰো স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজেছ গতিকে ইয়াৰ শুদ্ধ উত্তৰ বি 6 নম্বৰ প্ৰশ্নটো আহিছে মণিপুৰৰ কোনটো এনজিঅ'ই কোভিড-19ৰ মহামাৰী সময়ছোৱাত তৃতীয় লিংগৰ লোকসকলক সহায় কৰি ৰাষ্ট্ৰসংঘত সমাদৰ লাভ কৰিছে ইয়াৰ শুদ্ধ উত্তৰটো বি খুদল নামৰ এনজিঅ'টোৱে কোভিড-19 মহামাৰীৰ সময়ছোৱাত তৃতীয় লিংগৰ লোকসকলৰ লগতে দৰিদ্ৰ লোকসকলক সহায় আগবঢ়াই পেলাই ৰাষ্ট্ৰসংঘত ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে গতিকে এই শুদ্ধ উত্তৰটো বি 7 নম্বৰ প্ৰশ্নটো আহিছে এভৰিবডি উইল গেট এমপ্লয়মেণ্ট বৰ্তমান কোন ৰাজ্য এই আঁচনিখন আৰম্ভ কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মধ্যপ্ৰদেশত বেলেগ ৰাজ্যৰ পৰা অহা শ্ৰমিকসকলক তেওঁলোকক কৰ্মহীন নহয় কৰ্মমুখী কৰাৰ বাবে এই আঁচনিখন লৈছে মধ্যপ্ৰদেশ চৰকাৰে ইয়াৰ শুদ্ধ উত্তৰ 8 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰটো 25 মে বিশ্ব থাইৰয়ড দিৱস কেতিয়া পালন কৰা হয় থাইৰয়ড হৰমনৰ বহা কমাৰ কাৰণে বিভিন্ন লক্ষণে দেখা দিব পাৰে গতিকে ইয়াৰ সজাগতাৰ কাৰণে এই দিৱসটো উদযাপন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো বি 25 মে 9 নম্বৰ প্ৰশ্নটো হৈছে কাংৰা চাহ কোন ৰাজ্যত প্ৰস্তুত কৰা হয় হিমাচল প্ৰদেশৰ কাংৰা নামৰ ঠাইখনত এই চাহ প্ৰস্তুত কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো এ 10 নম্বৰত আহিছে মিজোৰামত কোনটো বিভাগক ঔদ্যোগিক মৰ্যাদা দিছে বৰ্তমান মিজোৰাম চৰকাৰৰ কেবিনেটত এই সিদ্ধান্ত লোৱা হৈছে সি নম্বৰ ক্ৰীড়া বিভাগটোক বৰ্তমান ঔদ্যোগিক মৰ্যাদা দিয়া হৈছে মিজোৰাম চৰকাৰে দিছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো সি আজিৰ প্ৰশ্ন ইমানে আছিল প্ৰশ্নকেইটা ভাল পালে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব ধন্যবাদ